আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আছামিজ দিনী তাবলিগ নামৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি আজি শিকিম জিনৰ শক্তি আৰু গতি কিমান। ইয়াৰ লগতে জিনৰ শক্তি আৰু গতি মানুহতকৈ কম নে বেছি আমি এই কথা শিকিম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। জিনৰ শাৰীৰিক শক্তি আৰু গতি মানুহতকৈ বহুত বেছি। সিহঁতে বুলডোজাৰৰ দৰে প্ৰকাণ্ড এজোপা গছ উভালিব পাৰে, লগতে প্ৰকাণ্ড একোটা শিল বগৰাই দিব পাৰে। সিহঁতৰ গতিও তাপ বিদ্যুতৰ দৰেই ক্ষীপ্ৰ। কেই মুহূৰ্তৰ ভিতৰতেই সিহঁতে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যোৱা কৰিব পাৰে। পৃথিৱীৰ অ'ত-ত'ত ঘটা ঘটনাসমূহ মানুহতকৈ আগেয়ে জানিব আৰু সংগ্ৰহ কৰিব পাৰে। লগতে আকাশৰ তাৰকা মণ্ডলীৰে গঠিত ৰাশিচক্ৰ পৰ্যন্ত ঊৰ্ধ্বগমন কৰিব পাৰে। পবিত্ৰ কুৰআন শ্বৰীফৰ বৰ্ণনা মতে এই জিন সম্প্ৰদায়ৰ লোকসকলেই হজৰত চুলেইমান নবী আলাইহিছ ছালামৰ নিৰ্দেশক্ৰমে প্ৰায় 1000 মাইল দূৰৱৰ্তী ছাবা ৰাজ্যৰ বিলকিছ নামৰ এগৰাকী ৰাণীৰ সিংহাসন চকুৰ পচাৰতে কঢ়িয়াই আনি নবী চুলেইমান আলাইহিছ ছালামৰ দৰবাৰত হাজিৰ কৰি দিছিল বুলি পবিত্ৰ কুৰআনত উল্লেখ আছে। ইয়াৰ দ্বাৰাই জিনৰ শক্তি আৰু গতিৰ উমান পাব পাৰি। ইয়াৰ লগতে এই কথাও প্ৰমাণ কৰিব পাৰি যে জিনৰ শক্তি মানুহৰ শক্তিতকৈ বহুগুণে বেছি। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ইছলামিক ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।